Hello guys, welcome back to my channel Jyoti Nath and it's me Jyoti. So আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ টমটমৰ পৰা কাৰণ মই ভিডিঅ' বনাম বুলি একচুৱেলি ভবা নাছিলোঁ একো তেনেকুৱা। তো আজি হ'ল 16 তাৰিখ আৰু অহাকালি 17 তাৰিখ যিহেতু সকলোৱে জানে বিশ্বকৰ্মা পূজা, যাৰ বাবে আমি অলপ মানে ওলাই আহিছোঁ সন্ধিয়া। কিয় ওলাইছোঁ, কিভাৱে ওলাইছোঁ সেইখিনি মই ক'ম বাৰু পিছত, কাৰণ অলপ ছাছপেন্স থাকিব লাগে ন। তো এতিয়া আপোনালোকে বাহিৰটো চাব পাৰে, একচুৱেলি বাহিৰটো বহুত মানে বোকা হৈ গৈছে আৰু মানে একচুৱেলি বহুত বৰষুণ পৰিছে ন, তাৰ বাবে একদম পূৰা বোকা একদম খোজকাঢ়ি যাব পৰা নাছিলোঁ। তো সেইটো কাৰণে টমটমত গৈছিলোঁ মা আৰু মই। চ' আমি দোকান এটাত আহিলোঁ। দোকান এটাত অহাৰ কাৰণটো হ'ল যে অহাকালি পূজা ন যিহেতু, তো দেউতাৰ কাৰণে এটা কুৰ্তা ল'ব লাগে। চ' দেউতাই মাক পঠাইছে যে তোমালোকে যোৱা চইচ কৰা, মই আহি আছোঁ। তো মানুহজনে আমাক ভিতৰলৈ সোমাই যাব দিলে। মই অকণ একচুৱেলি মানে ভয়ত ভিডিঅ' কৰিছোঁ, মানে কৰিব দিব নে নাই। চ' আমি বহুকেইখন কুৰ্তা চোৱাৰ পিছত এইটো কুৰ্তা পচন্দ হ'ল দেউতাৰ কাৰণে, মানে দেউতাক এইটো ভাল লাগিব একচুৱেলি পিন্ধিলে। তো আমাৰ কুৰ্তা চোৱা হৈ গ'ল। এতিয়া আমি পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো আগফালে হয় একচুৱেলি। তো দেউতাৰ কাৰণে কুৰ্তা লোৱাৰ পিছত আমি মেখেলা চাদৰ চাব গৈছিলোঁ, য'ত মানে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া আমি ঘৰলৈ উভতি আহি আছোঁ। পাপা আৰু ভাইটি ৰেডি হৈ গৈছে পূজালৈ যাবলৈ এতিয়া, আৰু মই নজনাকৈ অলপ ভিডিঅ' বনাইছিলোঁ। আৰু মই কেইখনমান ফটো উঠাইছিলোঁ, আৰু এয়াই হ'ল ফটোকেইখন। আপোনালোকে কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে পাপা আৰু ভাইটিক। আৰু আজি আপোনালোকক আমাৰ ঘৰৰ দুজন মহান ব্যক্তিৰ লগত চিনাকি কৰাই দিম। এই দুজন হ'ল আমাৰ ঘৰৰ মহান ব্যক্তি। ডাঙৰটোৰ নাম হ'ল বগী আৰু সৰুটোৰ নাম হ'ল ফেচি। আৰু এই দুজন বহুত এলেহুৱা, যিহেতু আপোনালোকে চাই পাইছেই ভিডিঅ'ত। ঐ বাই বাই, যাওঁগৈ। তো মই ৰেডি হৈ ওলাই গৈছোঁ এতিয়া ঘৰৰ পৰা। আৰু মই পূজা বুলি মানে ৰাতিপুৱা ক'তো যোৱা নহ'ল তেনেকুৱা, ঘৰতে মানে অলপ পূজা চূজা কৰিলোঁ মাৰ লগতে। আৰু এতিয়া মই গৈ আছোঁ আমাৰ ৱৰ্কশ্বপত। আজি পূজা পাতিছিলে, তো মই ৰাতিপুৱা যাব নোৱাৰিলোঁ, যিহেতু এতিয়া গৈ আছোঁ। আৰু হয়, আপোনালোকে চাই হয়তো ক'ব এই অকল এনি টাইম মাস্ক পিন্ধি থাকে, মানে মোৰ এইটো অভ্যাস হৈ গৈছে। মোৰ লগত যাব লগা কোনো নাই, অকলে গৈ আছোঁ। মানে মোৰ এজন হ'লেও লগত থাকিলে ভালেই লাগে, কিন্তু অকলে যাব ইমান বৰ লাগে। খোজকাঢ়ি গৈ আছোঁ। আপোনালোকক দেখুৱাম বাৰু মই ৰাস্তাত কেইটা পূজা চাব পাৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' এয়া ফাৰ্ষ্ট পেণ্ডেল পাই গ'লোঁ, আপোনালোকে চাব পাৰে। মোৰ মানে ৰখিবলৈ সময় নাই, দেৰি হৈ গৈছে, যাৰ বাবে মই ৰখিব নোৱাৰিলোঁ। সেইটো পেণ্ডেল পাৰ হৈ অকণমান আগতে আহি এইটো পেণ্ডেল পায়। আৰু এয়া আপোনালোকে টমটমবিলাক চাব পাৰি, ইমান ধুনীয়াকৈ শাৰীকৈ থৈ দিছে। আৰু আজি একদম ধুনীয়াকৈ সজাইছে টমটমবোৰ, মালা আদি, বা বহুত ভাল লাগিছে ন চাই। মোৰতো বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই পিছত কমেণ্ট বক্সত ভিডিঅ'টো চোৱাৰ পিছত। তো এয়া আৰু এটা আহি পাইছোঁ। অলপ ৰ'ব, ধৈৰ্য। এয়া চাওক, এয়া ধুনীয়া লাগিছে ন বহুত। পিছত মই আৰু এটা পেণ্ডেল পাই গ'লোঁ, আৰু এইটোও ধুনীয়া লাগিছে, ভাল লাগি আছে। সজোৱাটো বিশেষকৈ মোৰ ভাল লাগিছে এইটো। আপোনালোকে চাব পাৰে, বহুত ধুনীয়াকৈ সজাইছে। ওপৰৰ বেলুনবোৰো বহুত ভাল লাগিছে। যিহেতু আমি ৰখি থাকিব নোৱাৰোঁ, গৈ থাকোঁ। চ' মই আহি পাই গ'লোঁ আমাৰ ৱৰ্কশ্বপত, আৰু এয়া আমাৰ ৱৰ্কশ্বপৰ পূজা। মূৰ্তিটো বহুত থুলমূল, ভাল লাগিছে। আৰু এয়া আপোনালোকে চাব পাৰে আমাৰ দুপৰীয়াৰ খানা, আৰু এটা ডিছ বহুত টেষ্টি আছিলে। চবে একদম ষ্টাৰ্ট কৰি দিছে খোৱা, আৰু আপোনালোকে চাব পাৰে আমাৰ গীতা বাইদেউ ষ্টাৰ্ট কৰি দিছে খোৱা। এতিয়া মই খাম। আৰু খোৱা বোৱাৰ পিছত মই অলপ এইবিলাক কৰি আছিলোঁ, মানে ইনষ্টাগ্ৰামত গৈ যি মন যায় তাকে কৰি থাকোঁ এনি টাইম। বহুত এনজয় কৰিলোঁ। এতিয়া মই ঘৰলৈ উভতি গৈ আছোঁ। আৰু তাৰপিছত ঘৰ গৈ চাওঁ যে মাহঁত ঘৰত নাই, নামঘৰত গৈছে। চ' মই ভাবিলোঁ ময়ো যাওঁ নামঘৰলৈ। চ' মই নামঘৰ আহি পালোঁ। এতিয়া মই সোমাই গৈ আছোঁ। আৰু বৰমাৰ লগত গৈ বহি গৈছোঁ, এয়া বৰমা। আৰু এয়া ভাইটি নাম গোৱা শেষ হ'লে তাৰ এটা দায়িত্ব থাকে যে নেগেৰাযোৰ সোমাই থৈ দিয়া, আৰু সি তাৰ দায়িত্ব পালন কৰি আছে। আৰু এতিয়া দবা বজাব।
এতিয়া মাদাৰ ইণ্ডিয়াই চাহ দি আছে চবকে হাঁহি বাপাও ভিডিঅ' বনাইছোঁ বুলি হাঁহিটো ওলাই গৈছে আমাৰ আৰু চবতকৈ লাষ্ট মাই ফেভৰেট প্ৰসাদ চ' এয়াই আছিল আজি মোৰ গোটেই দিনৰ ভ্লগ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ভ্লগটো জনাব যদি ভাল লাগিছে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু পুনৰ নতুন এটা ভিডিঅ' লৈ উভতিম থেংক ইউ